अदालगुरियाव खौरांगिरिखौ बुनायनि गोख्रों खुद्रिसारनाय हाबाफारि लादों। दाबि खालामदों खौरांगिरिखौ बुग्रा दायनिगिरिखौ थाबैनो हमना आयेनारि साजा होनांगौ। थांनाय साननैसो सिगां 15 आगस्टआव गंसे डाम्पार गारिया सासे फरायसुलिनि जिउ खोमादोंमोन। थामहिनबा फरायसुलिया जाब्रबथायाव जिउ खोमानो गोनां जादोंमोन। बे जाब्रबथायावनो खौरां बुथुमनो थांनाय खौरांगिरि अजय कलिताखौ सोरबा सिनाय मोनै दुथांफ्रा बुनानै हरो, जायनि थाखाय दिनै उदालगुरि जिल्लानि गोबां खौरांगिरिया जथायै खुद्रिनाय हाबाफारि लादों। हाबाफारिनि गेजेरजों थोंजों दायनिगिरिखौ आयेनारि साजा होनो गोख्रों दाबि खालामदों। मानोना खौरांगिरिनि जेबो दाय गैयालासे खौरांगिरिखौ गाग्लोबनाया आयेननि बेरेखा, जेराव खौरांगिरिया दिनै खुद्रिसारनाय हाबाफारिखौ लादों। টাউনৰ মাজবজিয়াত তেওঁলোকৰ জাষ্টিছৰ কাৰণে ধৰ্ণা কাৰ্যসূচী ল'ব লগা হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। কিয়নো যি সাংবাদিক বন্ধুসকল যিটো গণতন্ত্ৰৰ স্তম্ভ, তেওঁলোকে তেওঁলোকে সমাজৰ অঞ্চলৰ ৰাইজৰ মাজত আনে আৰু সময়তে ঘটনা 17 তাৰিখে হৈ গ'ল। ডাম্পাৰ এজনে ক্লাছ 12ত পঢ়ি থকা এক্স-বপৰ চিনিয়ৰ ছেকেণ্ডাৰী একাডেমি স্কুলৰ মীৰা নামৰ এজন ডাম্পাৰ খুন্দাই পিনে বন্ধ কৰিবলগীয়া হৈছিলে। এই ঘটনাত যিটো সাংবাদিক কৰিবৰ কাৰণে গৈছিলে, কিন্তু তাতে উপস্থিত যিখিনি ছাত্ৰ ছাত্ৰীৰ পৰা লৈ বিভিন্ন ছেকশ্যনৰ ৰাইজ উপস্থিত হৈছিলে। ইয়াৰ মাজতে কিছুমান দুষ্কৃতিকাৰীয়ে তেওঁ আক্ৰমণ কৰিছিল আৰু বেয়াভাৱে আক্ৰমণ কৰি হস্পিটেলাইজ কৰিছিল। আমি ধিক্কাৰ জনাইছোঁ এফচিৰ ফালৰ পৰা কম যে এইবিলাক ঘটনা যাতে পিছৰ পৰ্যায়ত নহয়, জিলা প্ৰশাসনে আৰু পুলিচ প্ৰশাসনে যাতে বিহিত ব্যৱস্থা ল'ব লাগে। ৰিপৰ্টাৰ অজয় কলিতাক ফালৰ পৰা ফাইনেন্সিয়েল কম্পেনচেশ্যন দিব অনুৰোধ জনাইছোঁ। আৰু যিখিনি ঘটনা ওদালগুৰি জিলাত ইটো মাহতে 2জন ছাত্ৰ মৃত্যু বহন কৰিব লগা হৈছে। তাৰ কাৰণে জিলা প্ৰশাসনে কঠোৰভাৱে ব্যৱস্থা ল'ব লাগিব জনাইছোঁ। আৰু আমাৰ সাংবাদিক বন্ধুসকলে পৰিৱেশ এটা পাব লাগে, সংবাদ সংগ্ৰহ কৰাৰ কাৰণে যিখিনি পৰিৱেশ দিব লাগে জিলা প্ৰশাসনে সম্পূৰ্ণভাৱে ল'ব লাগে বুলি আমি জিলা আফচৰ আহ্বান জনাইছোঁ। আৰু আজি যি কাৰ্যসূচী, এই কাৰ্যসূচী যিখিনি যাতে চৰকাৰে ফুলফিল কৰে, এইটো মই আহ্বান জনাইছোঁ। ঘটনা কেইবাদিনো উকলি গ'ল, কিন্তু বৰ্তমানলৈ ব্যৰ্থ ওদালগুৰি আৰক্ষী। এই ক্ষেত্ৰত কি ক'ব আচলতে? এইটো জিলা প্ৰশাসনে যেনেকুৱা গুৰুত্ব দি পিনে কাম কৰিব লাগিছিলে, এইটো ঘটনাটো নহ'লহেঁতেন। জিলা প্ৰশাসনে ডাম্পাৰৰ যি দৌৰাত্মক এইটো যদি ব্যৱস্থা ল'লহেঁতেন, ইয়াৰ নলোৱাৰ কাৰণে বা লোৱাটো লেট হোৱাৰ কাৰণে আমাৰ দুজনীকে যি ছাত্ৰ আছিল, ছাত্ৰ ছাত্ৰীবিলাক লৈ পিনে তেওঁলোকৰ মা-দেউতাকৰ গাৰ্জেন অঞ্চল যিটো এটা ভৱিষ্যত আছিলে, সেই ভৱিষ্যতটো ধ্বংস কৰিছে। আৰু এই ঘটনাৰ লগতে যিটো অবাস্তৱ ঘটনা এটা হৈ গ'ল, অনাকাংক্ষিত এটা ঘটনা সাংবাদিকক আক্ৰমণ কৰা ঘটনা হৈ গ'ল। এই ঘটনাবিলাক যদি চাওঁ, এনালাইজ কৰোঁ, তেতিয়াহ'লে জিলা প্ৰশাসনৰ যি দুৰ্বলতা, উইকনেছ, এইটো প্ৰকাশ পোৱাটো আমি দেখিবলৈ পাইছোঁ। তাৰ কাৰণে আমি ভাবিছোঁ যি এই অঞ্চলৰ সাংবাদিক কৰা যিখিনি সাংবাদিক বন্ধুসকল, তেওঁলোকে এই অঞ্চলত যিটো বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈ পিনে চেলেঞ্জৰ মাজেদি সংবাদ তেওঁলোকে সংগ্ৰহ কৰিছিলে, কিন্তু এনেকুৱা ঘটনা মাৰ খোৱা ঘটনা, সাংবাদিকে মাৰ খোৱা ঘটনা হোৱা নাছিলে যোৱাবিলাক সময়বিলাকত। তাৰ কাৰণে আমি আশা কৰিছোঁ এইটো ঘটনাই যাতে শেষ ঘটনা হওক। আৰু এই শেষ ঘটনা হোৱাৰ কাৰণে যিখিনি প্ৰশাসনৰ পৰা জিলা প্ৰশাসনৰ পৰা যেনেকৈ ব্যৱস্থা ল'ব লাগে, সেইটো লোৱাটো আমি বিচাৰিছোঁ। আৰু ইয়াৰ মাজতে আমি এফচিৰ ফালৰ পৰা এইটোৱে আহ্বান জনাম, ঘটনাটো এইটোৱে শেষ হ'ব বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু ঘটনা হিচাপেতো হৈয়ে থাকিব, সৰু ডাঙৰ কিবা কিবি ঘটনা হৈ থাকিব। এইটো ঘটনাবিলাক লৈ পিনে যে আমি আইন হাতত তুলি লৈ পিনে কাৰোবাক সাংবাদিকক মাৰিম, কাৰোবাক কিবা কিবি কৰিম, এই বস্তুটো হোৱাটো আমি নিবিচাৰোঁ। কিন্তু আইনৰ ওপৰত ব্যৱস্থা ল'ব লাগিব। আইনত যিবিলাকে কাম কৰি আছে, তেওঁলোকে ৰাইজক এটা
মানে স্পষ্ট দিব লাগিব যে এইবিলাক ঘটনাটো আইন গতিৰে মানে ভাবে আৰু প্ৰশাসনৰ ব্যৱস্থাৰ মাজত দুৰ্বলতা কমাব লাগিব আৰু যিখিনি জাষ্টিছ দিব লাগে তেওঁলোকে জাষ্টিছটো দিয়াৰ কাৰণে যিকোনো প্ৰশাসন হিচাপে এনেকুৱা কাম কৰিব লাগিব তেওঁলোকে কাম কৰাটো আমি বিচাৰিছোঁ আৰু অদূৰ ভৱিষ্যতে যাতে এইবিলাক নহওক তাৰ কাৰণে জিলা প্ৰশাসনে কঠোৰভাৱে ব্যৱস্থা লগ পিনে ডাম্পাৰৰ যি দৌৰাত্মক এইটো মানে বন্ধ কৰিব লাগে আৰু ইয়াৰ যিখিনি ব্যৱস্থা প্ৰশাসনে লৈ আছে এইটো আৰু বেছিকৈ লোৱাটো বা বেছিকৈ ষ্ট্ৰিক্ট কৰাটো আমি বিচাৰোঁ। কেন্দ্ৰ কৰি ওদালগুৰি প্ৰথম খবৰৰ সক্ৰিয় সাংবাদিক শ্ৰী অজয় কলিতাই যি বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু এই বাতৰি সংগ্ৰহ কৰিব যোৱা অৱস্থাত তাতে যিসকল আন্দোলনকাৰী আছিল সেই আন্দোলনকাৰী একাংশই যি অজয় কলিতাক যি উপদ্ৰৱ কৰি যি প্ৰহাৰ কৰিলে এই ঘটনাক আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক পুনৰ দাবী জনাইছোঁ যে এই ঘটনাত জড়িত যিসকল ব্যক্তি আছে যিসকল দোষী তেখেতসকলক কৰায়ত্ব কৰিবলৈ আমি দাবী জনাইছোঁ আৰু ওদালগুৰি জিলাৰ তথা সমগ্ৰ অসমৰ সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবই লাগিব আৰু সাংবাদিকৰ ওপৰতে যদি এনেকুৱা ধৰণৰ আক্ৰমণ সংঘটিত হয় ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। আমি পুনৰবাৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে অজয় কলিতাক যিসকল উদণ্ড যুৱকে প্ৰহাৰ কৰিলে তেখেতসকলক যি আমাৰ আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। প্ৰতিবাদ কৰা আছে, এই প্ৰতিবাদ কৰাৰ পিছতহে আৰক্ষী তৎপৰ হোৱা দেখা গৈছে। আমি অসম চৰকাৰক দাবী কৰিছোঁ, ওদালগুৰি জিলাখনক দাবী কৰিছোঁ যে শীঘ্ৰে দুষ্কৃতিকে আটক কৰিব লাগে আৰু যি ক্ষতিপূৰণ দিব লাগে। ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰি আহ্বান কৰিছিলোঁ যে যিসকল সাংবাদিক কৰ্তব্যৰ অৱস্থাত নিহত হয় তেওঁলোকক 15 লাখ টকা ক্ষতিপূৰণ দিব লাগে আৰু আহতসকলক 5 লাখ টকা ক্ষতিপূৰণ দিব লাগে। আজি আমি এই স্থানৰ পৰা অসম চৰকাৰক দাবী কৰিছোঁ যে অজয় কলিতা যিহেতু আহত হৈছে, চিকিৎসাধীন হ'বলগীয়া হৈছে, অজয় কলিতাক 5 লাখ টকা ক্ষতিপূৰণ দিবলৈ আমি দাবী জনাইছোঁ। ঘটনা কেইবাদিনো উকলিব কিন্তু এতিয়ালৈ আৰক্ষীয়ে আচলতে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ব্যৱস্থা গ্ৰহণ কৰা নাই, এই ক্ষেত্ৰত কি ক'ব আছে? এইটো দুৰ্ভাগ্যজনক কথা। আচলতে আৰক্ষীয়ে তৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। এইসকল সাংবাদিকে সমাজৰ হৈ কাম কৰিছে। ৰাজ্যখনত 40,000 সাংবাদিক আছে। এই 40,000 সাংবাদিকৰ নিৰাপত্তা অসম চৰকাৰে নিশ্চিত কৰিব লাগিব। বিশেষকৈ ওদালগুৰি জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক, আৰক্ষীয়ে তৎপৰতা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, তেতিয়াহে সমাজত শান্তি শৃংখলা থাকিব। ঘটনাত অনুষ্ঠান ধৰ্মঘটৰ অৱস্থাত আপুনি অনুষ্ঠানত যোগদান কৰি আছে।